এটা অসুৰ আছিল, অসুৰটোৰ নাম আছিল ভস্মাসুৰ। সি মহাদেৱক খুব তপস্যা কৰি থাকে, মানে এনি টাইম মহাদেৱৰ তপস্যাত মানে লীন হৈ থাকে। চ' এদিন মহাদেৱ আৱিৰ্ভাৱ হ'ল, যে সুধিলে তোক কি লাগে বৎস? ভস্মাসুৰে ক'লে যে মই যাৰ মূৰত এনেকৈ হাত থৈ দিম সি ভস্ম হৈ যাব। তাৰপিছত মহাদেৱো ভোলাও বা দিলে আশীৰ্বাদ যে তই যাৰ মূৰতে এনেকৈ হাত থৈ দিবি সি ভস্ম হৈ যাব। তাৰপিছত সি অসুৰটোৱে কি কৰিলে, সি মহাদেৱৰ মূৰতে হাত থ'বলৈ মহাদেৱক দিলে খেদি। মহাদেৱো পলাইছে এফালে, ভস্মাসুৰ মহাদেৱক খেদি গৈছে, মানে মহাদেৱৰ মূৰত হাত থৈ মহাদেৱক ভস্ম কৰি সি মানে ভগৱান হৈ যাব। তাৰপিছত মহাদেৱ গৈ পেলাই ভগৱান বিষ্ণু চাপালেগে। বিষ্ণু ক'লে যে এনেকুৱা ধৰণৰ কথা, মই তাক এনেকৈ আশীৰ্বাদ দিলোঁ, সি এটা মোকেই খেদি ফুৰিছে। তাৰপিছত ভগৱান বিষ্ণুৱে এতিয়া ক'লে আপুনি চিন্তা নকৰিব, মই আছোঁতো। তাৰ পাছত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰিলে। তাৰপিছত মোহিনী ৰূপ ধৰাৰ পাছত অসুৰৰ ওচৰত গ'ল। অসুৰৰ ওচৰত গৈ পেলাই তাক মানে নিজৰ মোহিনী ৰূপত সন্মোহিত কৰি তাৰ সৈতে নৃত্য কৰিলে। তাৰপিছত নৃত্য কৰাই ভস্মাসুৰৰ হাতখন তাৰ নিজৰ মূৰৰ ওপৰত থোৱাই অসুৰ ভস্মাসুৰক ভস্ম কৰি দিলে। তো এনেকুৱা